স্থিৰবিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা বিন্দুসমূহৰ সমষ্টিক কোৱা হয় বৃত্ত। বৃত্ত কাক বোলা হয়? এখন সমতলত থকা এটা নিৰ্দিষ্ট স্থিৰবিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বৰ বিন্দুৰ সমষ্টিক কোৱা হয় বৃত্ত। এইটো হ'ল বৃত্তৰ যে ইয়াক কোৱা হয় বৃত্তৰ কেন্দ্ৰ। এইটো হ'ল বৃত্তৰ ব্যাসাৰ্ধ আৰু এইটো হ'ল বৃত্তৰ ব্যাস। এই হ'ল বৃত্তৰ যে। প্ৰথম কথা হ'ল বৃত্ত কাক বোলা হয়? এখন সমতলত থকা এটা স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা বিন্দুসমূহৰ সমষ্টিক কোৱা হয় বৃত্ত। বৃত্তৰ ব্যাসাৰ্ধ কাক কোৱা হয়? বৃত্তৰ ব্যাসৰ আধাক কোৱা হয় ব্যাসাৰ্ধ। বা এনেকুৱা ক'ব পাৰোঁ যে বৃত্তৰ কেন্দ্ৰ আৰু যিকোনো সংযোগী ৰেখা দ্বাৰা কোৱা হয় বৃত্তৰ ব্যাসাৰ্ধ। বৃত্তৰ ব্যাস কাক কোৱা হয়? বৃত্তৰ কেন্দ্ৰৰ মাজত যিটো সংযোগী ৰেখা দ্বাৰা কোৱা হয় বৃত্তৰ ব্যাস। বৃত্তৰ জ্যা কাক বোলা হয়? বৃত্তৰ কেন্দ্ৰৰ বাহিৰে যিটো সংযোগী ৰেখা দ্বাৰা কোৱা হয় বৃত্তৰ জ্যা। এইটো ধৰা হয় চিডি ধৰা আমি ইয়াত ধৰিলোঁ। এই বৃত্তৰ এই কেন্দ্ৰৰ মাজত যিকোনো সংযোগী ৰেখাডাল হয় তাক কোৱা হ'ব বৃত্তৰ ব্যাস। বৃত্তৰ আধাক কোৱা হয় বৃত্তৰ ব্যাসাৰ্ধ আৰু বৃত্তৰ কেন্দ্ৰৰ বাহিৰে গ'লে তাক কোৱা হয় বৃত্তৰ জ্যা। তাৰপিছত আহিল আমাৰ বৃত্তৰ পৰিধি। তোমালোকে ক্লাছ 6, 7, 5, 8ত পাই আছা বৃত্তৰ পৰিধি এইবোৰ ওলাইছা। এতিয়া বৃত্তৰ পৰিধি মানে কি? বৃত্তৰ সম্পূৰ্ণ দৈৰ্ঘ্যক কোৱা হয় বৃত্তৰ পৰিধি। বৃত্তৰ সম্পূৰ্ণ দৈৰ্ঘ্য কি বুলি কোৱা হয়? বৃত্তৰ পৰিধি। তাৰপিছত আছে বৃত্তৰ চাপ। এইবিলাক হ'ল চাপ, এইবিলাক হ'ল চাপ। এইটো নাম হ'ল উপচাপ, এই ডাঙৰটো হ'ব অধিচাপ। মনত ৰাখিবা। তাৰপিছত আছে আমাৰ এতিয়া হ'ল বৃত্তৰ চাপ কাক কোৱা হয়? দুটা বিন্দুৰ মাজৰ বৃত্তৰ একোটা অংশক কোৱা হয় বৃত্তৰ চাপ। যে দুটা বিন্দুৰ মাজৰ বৃত্তৰ একোটা অংশক কোৱা হয় বৃত্তৰ চাপ বুলি কোৱা হয়। আৰু এই বৃত্তৰ যি চাপটো সৰু তাক কোৱা হয় উপচাপ আৰু যিটো ডাঙৰ তাক কোৱা হয় অধিচাপ। আৰু এটা বৃত্ত এটা সমতল যে বৃত্ত এটা সমতলখনত তিনিটা খণ্ডত ভাগ কৰে, তিনিটা ঠাই আগুৰে। এক নম্বৰ হৈছে বৃত্তৰ অন্তৰ্ভাগত। বৃত্তৰ ভিতৰত যিখিনি ঠাই আগুৰে তাক কোৱা হয় অন্তৰ্বৰ্তী অংশ। যিটো বাহিৰত থাকে তাক কোৱা হয় বহিঃভাগ। এতিয়া আকৌ বৃত্তৰ ভিতৰত একেবাৰে ডাঙৰ যেটোৰ নাম হ'ল বৃত্তৰ ব্যাস। এইখিনি জানি থবা। এতিয়া তাৰপিছত আছে